নমস্কাৰ বন্ধু বান্ধৱীসকল 2025 চনৰ মে মাহত অসমত পঞ্চায়ত নিৰ্বাচন আহি আছে। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ গাইডলাইন অনুসৰি প্ৰথম পুলিং বিষয়া বা ফাৰ্ষ্ট পুলিং অফিচাৰৰ কি কৰিব লাগে সেই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো চাই কিঞ্চিত হ'লেও আপোনালোকৰ উপকৃত হোৱা যেন যদি লাগে তেতিয়া লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল টপিকলৈ যাওঁ। ফাৰ্ষ্ট পুলিং অফিচাৰ বা প্ৰথম পুলিং বিষয়াৰ প্ৰথম কামটো হৈছে মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল, তাৰমানে ভোটাৰ তালিকাৰ প্ৰতিলিপিখন তেওঁৰ হাতত থাকিব আৰু প্ৰৱেশদ্বাৰৰ ওচৰতে তেওঁৰ বহাৰ ব্যৱস্থা কৰিব। এতিয়া দ্বিতীয় কামটো হৈছে ভোটদাতাৰ চিনাক্তকৰণ পৰিচয় নিশ্চিতকৰণৰ বাবে তেখেত দায়বদ্ধ হ'ব। তাৰমানে যিমান ভোটদাতা আহিব, ভোট দিবলৈ যিমান মানুহ আহিব, সেই আটাইকেইজনৰ চিনাক্তকৰণ বা পৰিচয় নিশ্চিতকৰণৰ দায়িত্ব তেওঁৰ হাততে থাকিব। তৃতীয় কামটো হৈছে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা ভোটদাতাজন প্ৰথম পুলিং বিষয়াৰ ওচৰলৈ যাব। তাৰপিছত সাধাৰণতে ভোটদাতাসকলে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন বেচৰকাৰী নাম, ক্ৰমিক নম্বৰ আদি থকা পত্ৰী লৈ আহে। এনে পত্ৰী শুদ্ধ বগা কাগজত হোৱা উচিত আৰু তাত কোনো প্ৰাৰ্থী বা দলৰ নাম, প্ৰতীক চিহ্ন আদি থাকিব নোৱাৰিব। তাৰমানে যিকেইজন ভোটদাতা আহিব ভোট দিবলৈ সেই আটাইকেইজনে প্ৰায়ভাগে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন শ্লিপ লৈ আহিব আৰু এই শ্লিপখন সম্পূৰ্ণ বগা কাগজত লিখা থাকিব আৰু লগতে সেই শ্লিপখনত কোনো দলৰ প্ৰতীক চিহ্ন থাকিব নোৱাৰিব। সেইখিনি চেক কৰিব। ভোটাৰ শ্লিপ নানিলেও তেখেতে নামটো সুধি লৈ মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলত তেওঁৰ নাম, ঠিকনা আদি মিলাই তেওঁ ভোটদাতাজনৰ নামটো বাছি উলিয়াব। তাৰপিছত পুলিং এজেণ্ট আৰু অন্য পুলিং বিষয়াসকলৰ কাণত পৰাকৈ ভোটদাতাৰ নাম, ভোটাৰ তালিকাৰ ক্ৰমিক নং, পৃষ্ঠা নং আদি মাতি শুনাব। চতুৰ্থ কামটো হৈছে যদি ভোটদাতাৰ পৰিচয় সম্পৰ্কে কোনো প্ৰত্যাহ্বান নহয় তেতিয়া ভোটদাতাক দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব আৰু উক্ত ভোটদাতাৰ নামৰ তলত আঁচ টানিব। মহিলা ভোটদাতা হ'লে অতিৰিক্তভাৱে নামৰ বাওঁফালে টিক চিন দিব। তাৰ পাছত ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াহী দাগ দিব। তাৰমানে প্ৰথম পুলিং বিষয়াৰ চতুৰ্থ কামটোৱে হৈছে যদি ভোটদাতাৰ পৰিচয় সম্পৰ্কে কোনো প্ৰত্যাহ্বান নহয়, তাৰমানে ভোটদাতাৰ পৰিচয় সম্পৰ্কে কোনো যদি প্ৰত্যাহ্বান নোলায়, তাৰমানে সঠিক মানুহজনে যদি ভোট দিবলৈ আহিছে তেতিয়াহ'লে ভোটদাতাক দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব। পুৰুষ ভোটাৰ হয় তেতিয়া নামৰ তলত, মানুহজনৰ নামৰ তলত আঁচ টানিব আৰু মহিলা ভোটদাতা হ'লে অতিৰিক্তভাৱে নামৰ বাওঁ কাষে টিক চিন দিব। তাৰ পাছত ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াহীয়ে দাগ দিব। প্ৰতিজন ভোটদাতাৰ ক্ষেত্ৰত একে প্ৰক্ৰিয়াৰে পুনৰাবৃত্তি কৰিব। প্ৰিজাইডিং বিষয়াগৰাকী অসুস্থতা বা আন অনিবাৰ্য কাৰণবশতঃ দায়িত্ব পালন কৰাত অসমৰ্থ হ'লে প্ৰথম পুলিং বিষয়াই তৎকালীনভাৱে প্ৰিজাইডিং বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিব আৰু বাকী থকা কামখিনি সম্পূৰ্ণ কৰিব। এনে পৰিস্থিতিত তেওঁৰ দায়িত্ব অন্য পুলিং বিষয়াৰ ওপৰত ন্যস্ত হ'ব। ভোট গ্ৰহণৰ কৰ্তব্যৰ সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁ প্ৰিজাইডিং বিষয়াৰ সক্ৰিয়ভাৱে সহযোগ কৰিব। নখত অমোচনীয় চিয়াহী লগোৱাৰ পদ্ধতি এনেকুৱা। বাওঁহাতৰ তৰ্জনী আঙুলিত ফটোত যেনেকৈ দিছে ঠিক তেনেকৈ চিয়াহী লগাই দিব লাগে। এতিয়া নেক্সট কৰ্তব্যটো হৈছে
তেওঁৰ ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰিব আৰু নখৰ আগৰ পৰা আঙুলিৰ প্ৰথম পাবটোৰ গুৰিলৈকে এডাল আঁচৰ দৰে দাগ দিব। চিয়াহীৰ দাগ দিয়াৰ আগতে তেওঁ লক্ষ্য কৰিব যাতে আঙুলিটোত কোনো ধৰণৰ অমোচনীয় চিয়াহীৰ দাগ নাই। যদি আঙুলিত দিব লগা দাগটোত আঙুলিত তেল আদি থকাৰ বাবে উঠি যোৱাৰ সন্দেহ বা প্ৰমাণ হোৱা হয় তেন্তে দাগ দিয়াৰ আগতে যোগান ধৰা কাপোৰ বা কপাহৰ সহায়ত আঁতৰ কৰি ল'ব। দাগ দিয়াৰ পিছত অন্ততঃ 30 ছেকেণ্ড ৰ'লে দাগ স্থায়ী হ'ব। নেক্সট কৰ্তব্যটো হৈছে যদি ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিটো নাথাকে তেন্তে বাওঁ হাতৰ যিকোনো আঙুলিত চিয়াহী লগাব। যদি বাওঁ হাতত কোনো আঙুলিয়ে নাই তেন্তে সোঁ হাতৰ তৰ্জনী আঙুলিত চিয়াহী লগাব। তৰ্জনী আঙুলি তাতো নাথাকিলে সোঁ হাতৰ যিকোনো আঙুলিত আৰু দুয়োখন হাতত আঙুলি নাথাকিলে তেওঁৰ বাওঁ হাত সোঁ হাত শেষ ভাগৰ গুৰিত চিয়াহী লগাব। এইখিনিয়ে প্ৰথম পুলিং বিষয়াৰ কাম। থেংক ইউ।